হেই গাইজ, খুব বৰষুণৰ মাজত ওলাই আহিলোঁ আৰু এতিয়া বাছত প্ৰায় উঠিছোঁ। বাছত যোৱাটো প্ৰব্লেম নহয়, কিন্তু ট্ৰাফিকত ফাঁচি যোৱাটো একদম আটাইতকৈ প্ৰব্লেম মোৰ বাবে। চ' এতিয়া ভাল লাগিছে, বাছত পালোঁ আৰু বাছ চেঞ্জ কৰিলোঁ। যিসকল আমাৰ লগত আজি যাত্ৰা কৰিব তেওঁলোকে, আৰু এক দীঘলীয়া যাত্ৰা হ'ব, গতিকে চাই থাকিব ব্লগটো। ধাৰাসাৰ বৰষুণৰ মাজত আমি ওলাই আহিছোঁ আৰু বৰষুণৰ মাজত ঘূৰি ফুৰা মজাটোৱে বেলেগ। চ' এই আমাৰ সহযাত্ৰীসকল, তেওঁলোকো চেলফি লোৱাত ব্যস্ত। এই আমাৰ চুকু ভাই, আমি গোটেইখিনি আজি এক দীঘলীয়া যাত্ৰা কৰিম। এই গাইজ, আমি নতুন ঠিকনাৰ সন্ধানত এক নতুন যাত্ৰা আৰম্ভ কৰি আছোঁ আৰু পথচৰা আপোনালোকক দেখুৱাই আছোঁ ধুনীয়া দৃশ্য। চ' চাই থাকিব ভিডিঅ'। তো গাইজ, বৰষুণৰ মাজত AC বাছত যাত্ৰা কৰা আমেজে বেলেগ, আৰু ডাইৰেক্ট বাছত গ'লে অকণমান কষ্ট হয় মোৰো। চ' ভাল নালাগে, মানুহ ভিৰ থাকে, সেয়ে AC বাছ চইচ কৰিলোঁ আৰু AC বাছতো আমি আজিৰ এই যাত্ৰা আৰম্ভ কৰি আছোঁ। এই ইংৰাজদিনীয়া গাড়ীখন চাওকচোন, কিমান দিন পাছত দেখিছোঁ। আৰু যদিও চহৰৰ পৰিৱেশটো ধুনীয়া, চাফ চিকুণ, আৰু BJPৰ পতাকা লাগিছে, কোনোবা আহিব নেকি, মুঠতে ভাল লাগিছে পৰিৱেশ। আমি আমাৰ লোকেশ্যন পাই গ'লোঁ, বাট বৰষুণ আৰু AC বাছ আছিলে, চ' টোপনিয়াই গ'লোঁ। বাকী লোকেশ্যনখিনি দেখুৱাব নহ'ল, বাকী যিখিনি হৈছে দেখুওৱা, খুব ভাল ভাল লোকেশ্যন, আৰু এঠাইত যাম বুলি ভাবিছোঁ, বৰষুণৰ ছিজন। চ' কি হয় চাওঁ। বহুদিন পাছত পানী পুৰি খাই আছোঁ আৰু টেষ্টটো মজা।